ফ্ৰেণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি কঁঠালৰ আঞ্জা কঁঠালৰ ৰেচিপি কেনেকৈ বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তো এতিয়া বলক মোৰ বিখ্যাত দাখনক লৈ আমাৰ বাৰীৰ মাজত একেলগে কঁঠালখিনিকে লৈ আহোঁ। কঁঠালৰ গছডাল একেবাৰে তামোল বাৰীৰ মাজতহে আছে। চব চাই নামাৰ 3টা কঁঠাল আছে, কোনটো লৈ যাওঁ? এইটোকে লৈ যাওঁ নেকি? এইটো খালে ভাল হ'ব চাগে, এইটোকে লৈ যাওঁ। এতিয়া মই এই কঁঠালৰ পৰা ওপৰৰ বাকলিখিনি মই গুচাই দিব লাগিব। যিটো জঙা জঙা দেখি আছে আপোনালোকে, এইটো বাকলিটো পূৰা গুচাব লাগে। মই এইখন দাও, মোৰ এই বিখ্যাত দাওখনেৰে মই এতিয়া গুচাই দিম। আলু ক'ত আছে ৰে? আলু 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 এইটো ডাঙৰ ডাঙৰ আলু চাওক চাওক, এইটো ল'ম। ডাঙৰ ডাঙৰ আলুকেইটা বাছি বাছি ল'ম, কাৰণ আলুত মানে কঁঠালত আলু দি খাম। रुको जरा আলুৰ লগত বনাম। চাৰিটা দিলে হৈ যাব, যা তিনিটাই দিওঁ হ'ব দে। আমাৰ কঁঠাল আৰু আলু ৰেডি হৈ গ'ল। এতিয়া আমি এইটো ধুই কিনে বইল কৰিম, মানে অলপমান বইল কৰিব লাগে। বইল কৰিলে মানে কঁঠালৰ যিটো মুচিৰ যিটো কমলা ভাৱ থাকে, গোন্ধ থাকে, চেণ্ট থাকে, সেইটো নোলাব ধুলে। बहुत तेज हो रहा है। বইল কৰিলে প্ৰায় 5 মিনিটমান বইল কৰিব লাগিব। শিলত আছে আদা আৰু বেহৰৰ গুটি, এইখিনি প্ৰথমতে পিচি লওঁ। তাৰপিছত নহৰুটো দিম। প্ৰথমতে মছলাৰ গোটেই যোগাৰকেইটা কৰি ল'লোঁ, মানে মছলা নহ'লে খাব টেষ্ট নহ'ব না ইমান, সেইবাবে। अब कढ़ाई भी गर्म हो गया तो पहले प्याज और मिर्ची कुछ मसाले को भून लेते हैं पहले, उसके बाद डालेंगे कटहल को। आप लोग देखते रहिएगा। 4-5टा मान टोमेटो दे दिलूँ। फाइनली हमारा कटहल का सब्ज़ी तैयार हो गया है। चलो अब इसको भाट के साथ थोड़ा तेज करके देखते हैं।